নমস্কাৰ, প্ৰিয়ান বৰা ইউটিউব চেনেলটোৰে আপোনালোকক স্বাগতম। আজি মই এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম এজন মানুহ। ধুমুহাৰ প্ৰতিৰোধ কৰিবলৈ সক্ষম নোহোৱা মানুহজন, প্ৰতি মুহূৰ্ততে আৱেগিক হৈ উঠা মানুহজন, আজি কেনেকৈ শিলৰ দৰে কঠিন হৈ পৰিল। যিজন মানুহৰ দুচকুত লুইতৰ ঢৌ তোলে, আজি সেইজন মানুহ দুচকুত শুকান বননি হৈ তুলিল। মৌনতা ভৰা দুটি ওঠত আজি স্পষ্টবাদী হৈ পৰিছে। যিজন মানুহে দুৰ্ভগীয়া আছিল, সেইজন মানুহ অট্টালিকাত বাস কৰে। যিজন মানুহৰ অন্তৰত প্ৰতি মুহূৰ্তত আঘাতপ্ৰাপ্ত হৈ যান্ত্ৰণা পোৱা মানুহজন আজি অন্তৰহীন হৈ পৰিছে। এয়া উপন্যাসৰ কাহিনী বা লেখকৰ গল্প নহয়, এয়া জীৱন বাটৰ কিছুমান বিশেষ কাহিনীৰ ৰূপ, যি আজি মই দেখিছোঁ। মনৰ আৱেগত লিখা কিছুমান চিঠি। কিতাপখন পঢ়িবলৈ যিমান পৰিশ্ৰম হয়, তাতকৈ অধিক এজন মানুহৰ অন্তৰত জ্বলি থকা জুইকুৰাৰ শেক ল'বলৈ তাতকৈ অধিক পৰিশ্ৰম কৰিব লাগে। সঁচা কথা, মানুহ ৰূপেই মৃত্যু এটি সত্য জীৱন বাটৰ এটি কাহিনী।